নমস্কাৰ ৰাইজ। সৰস্বতী পূজাৰ দিনা ৰাতিপুৱাতে উঠি আমি দুজনী ওলালোঁ মন্দিৰলৈ। এইফালে আকৌ যোৱাকালিয়ে সৰস্বতী পূজা হৈয়ে গ'ল। যিহেতু এইবাৰ দুদিনীয়াকৈ পৰিছে, সেইকাৰণে সোনকালে পূজাভাগ শেষ হ'ব বুলিয়ে আমি দুজনী উগ্ৰতাৰা মন্দিৰলৈ উলিয়াই ওলালোঁ। ভাবিলোঁ যে ইয়াতেই পূজাখিনি কৰি লওঁ, তাৰপাছত আমি আৰামত ওলাই যাম। আৰু এনেকৈ আমি সৰস্বতী মাৰ আশীষ ল'লোঁ। আশীষ লৈ আহিলোঁ ৰুমলৈ বুলি। মোৰ ৰুমমেটৰ বান্ধৱী এজনী আহিছিল। তাইও ক'লে যে মোক কাপোৰখিনি পিন্ধাই দিয়া, সেয়েহে মই তাইক আগতীয়াকৈ পিন্ধাই দিলোঁ। তাৰ পাছতে আমি সাজু হ'ম বুলি ভাবিলোঁ। যিহেতু একো খোৱা নাই, লঘোণে আছোঁ আজি, সেয়েহে অকণমান ব্ৰেড জেম এইবিলাক খাই ল'লোঁ। চাদৰ মেখেলা স্কুলতে পিন্ধা অভ্যাসটোৰ কাৰণে এতিয়া যথেষ্ট সুবিধা হৈছে। যিহেতু অনুষ্ঠানবিলাক হৈয়ে থাকে, চাদৰ মেখেলা পিন্ধিবই লাগে, নহ'লে বহুত অসুবিধা হ'লহেঁতেন। কালি প্ৰায় হৈছেগৈ আৰু ওলাই অকণমান আইনাত মুখখন চালোঁ কেনেকুৱানো লাগিছে বুলি। ঠাণ্ডা ইমান পৰা নাই, সেয়েহে পাৰিছোঁ আৰু আজি। এয়া খোপা বান্ধি আছে, চবফালে মাত্ৰ মানুহ ওলাইছে। চুলিখিনিটো স্মুথে হয়, প্লাছ একদম খাৰা খাৰা নহয়। এয়া চোৱা ধুনীয়া ধুনীয়া ছোৱালীবিলাক আপোনালোকক দেখুৱাই দিছোঁ। এ চোৱা ঘূৰি চোৱা, সিহঁতকো চাব দিয়া ক'ত আছে। চবকে দেখুৱাই দিছোঁ। আহা আমি মোৰ ভিডিঅ'টো চাওঁ। সুন্দৰী যুৱতীসকলক কটন হেণ্ডিকৰ দুজনী আছে। হোষ্টেলৰ পূজাভাগ বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। ধুনীয়াকৈ পাতিছে ছোৱালীখিনিয়ে, আৰু এইয়া ধুনীয়া ধুনীয়া ছোৱালীবিলাক ওলাই ওলাই গৈ আছে খোজকাঢ়ি কাঢ়ি। ইমান যে ভাল লাগে। ভিতৰত নোসোমালেও বাহিৰৰ পৰাই দেখুৱাই দিছোঁ নেহৰু পাৰ্কৰ পৰিৱেশ। মানুহ একদম ভৰি আছে আজি। আৰু আমি কলেজলৈ বুলি আহিলোঁ। কটনত প্ৰথমতে এপাক সোমাই ল'লোঁ, সোমাই পৰিৱেশটো চাই লৈছোঁ। চাই লৈ বেলেগলৈ যাম। কাক চাম কাক নাচাম অৱস্থা, ল'ৰাই চাম নে ছোৱালী চাম, চব যে ইমান ধুনীয়া হৈ আহিছে। এইটোৱে সাজা কাচাৰ দিন আৰু খোৱালৈকে খোজ কাঢ়িয়ে থাকিম। মই ইউটিউবাৰ বুলি আমি ওলালোঁ আনেটি কেম্পাছলৈ বুলি ভাবিলোঁ। ফটো কেইখনমান আগতে ভালে হৈ থাকোঁতে মাৰিলোঁ আৰু তাৰপাছত আৰু ঘূৰিম। প্ৰথম সোমাই আমি দেখিলোঁ এয়া মাছকম ডিপাৰ্টমেণ্টৰ পূজা আয়োজন। তেওঁলোকে বিশেষভাৱে অকলে কৰে, মানে ধুনীয়াকৈ সজাইছে। তাতে অকণমান সময় চালোঁ। ৰাসায়ন বিজ্ঞান বিভাগ, বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগ। কোৱা এইবিলাক কৰি ফুৰিব লাজ লাগে নহয় মোৰ। দিয়া হোষ্টেললৈ বুলি আহিলোঁ। হোষ্টেলৰ পূজা অকণমান চালোঁ। তাৰপাছত আমি আকৌ বাহিৰে বাহিৰে ইফালে আহিলোঁ। বিজ্ঞান বিভাগৰ ফালেদি সোমালোঁ। তাতেও আমি প্ৰসাদ খালোঁ, খাই সোমালোঁ হেণ্ডিকত সোমালোঁ। আৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাক চালোঁ। ল'ৰাই কি ছোৱালী চাব, আমি ছোৱালী চাইছোঁ। আজি মানে একদম কাক কেনেকৈ কোনে চাইছে ঠিক নাই আৰু দেই। এইফালে আমাৰ মিডিয়াসকলটো আহিয়ে আছে, তেওঁলোকে প্ৰশ্নৰ ওপৰত প্ৰশ্ন সুধিয়ে আছে। তাৰ পৰা আকৌ আমি বচাই আছোঁ মানে নিজকে। চাওক ৰাইজ, খিচাৰি খাবৰ কাৰণে ইমান লাইন পাতিবলগীয়া অৱস্থা হৈছে দেই। সেই অকণমানিকেইটা আৰু চাদৰ মেখেলা পিন্ধি অহাৰ কিমান হেঁপাহ চাওকচোন। ধুনীয়া ধুনীয়া ছোৱালীবিলাকক উঠাইছোঁ। ফুৰা কৰি আজৰি হৈ আৰু ৰুমলৈ বুলিও যাব ওলালোঁ। ৰূপৱেত আমি ফটো উঠিব আহি গ'লোঁ গোটেইকেইজনীয়ে। তাৰপাছত আমাক কি কয় চিকিউৰিটি গাৰ্ডে খেদিও দিলে। পাপলৈ ফটো উঠিলোঁ। তাৰপাছত খোৱা ভিডিঅ'টো আকৌ লগাবই পাৰিছিলোঁ, শেষতে লগাই দিলোঁ। খিচিৰি কিন্তু মজা আছিল দেই হেণ্ডিকৰ। খালোঁ, উভতিলোঁ। সৰস্বতী পূজা শেষ, ইমানেই, বাই।